Welcome back to my YouTube channel Jayant Fitness and Vlog. আপোনালোকে বহুত দিন হয়তো ভিডিঅ' পোৱা নাই কাৰণ মই বেমাৰকে ভিডিঅ' আপলোড দিবই পৰা নাই, কিন্তু আজি আমি যাবলৈ ওলাইছো। আমি যাম হৰেকৃষ্ণ মন্দিৰলৈ আৰু মোৰ লগত যাব চানি ভাইহঁত মনু দাদা আছে পিছফালে। এয়া গাড়ীত আমি গাড়ী উলিয়াইছো ইতিমধ্যে আমি যে যাবলৈ ওলাইছো আৰু পিছফালে চাওক এয়া মনু দাদা চকৰৰ ভিডিঅ' যে কৰিছিলোঁ সেই মনু দাদা আপোনালোকে হয়তো চাৱা নাই যদি চাই ল'ব, ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক থাকিব। মানে বন্ধুসকল মোৰ বেমাৰ হৈ আছে যদিও মানে এওঁলোকৰ উৎপাতত যাব ওলাইছোঁ, মানে লগৰ ল'ৰাকেইটাই এনেকৈ ফোন কৰিছে তাৰমানে আৰু নাজি থাকিব নোৱাৰি, গতিকে যাবলৈ একদম বাধ্য হ'লোঁ। আৰু এতিয়া ভিতৰত দেখিছে এই আমাৰ লগৰ ল'ৰাসকল, আৰু এতিয়া গাইজ গাড়ীৰ ভিতৰত আছোঁ আৰু গান বাজি আছে গাড়ীত বম চাউনত। আৰু এয়া কুশল ভাই আৰু এইফালে চানি ভাই হাই কৰি দিছে, আগত আছে মনু দাদাই গাড়ী চলাই আছে এয়া, আৰু ৰাহুল আৰু পংকজ ভাই আগত আছে। ভিডিঅ' হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোকে। আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ গন্তব্যস্থান মানে হৰেকৃষ্ণ মন্দিৰ। আৰু এয়া আছে আমাৰ লগৰ চৰিগিলা মানে আমাৰ ভাইহঁত মোৰ, আৰু আমি এতিয়া যাব বলক, এতিয়া বাহিৰত ৰখি নাথাকে ভিতৰলৈকে। আৰু এয়া চাওক বন্ধুসকল কি লাইটিং কি পৰিৱেশ আপোনালোকে চাওক আৰু মজা লওক, মানে ইমানেই আৰু আগলৈকে যাওক বলক। এতিয়া মেইন ভিতৰত সোমোৱাই নাই, আৰু ভিতৰত সোমাই আপোনালোকক মেইন পৰিৱেশটো দেখুৱাব পাৰিম ইয়াৰ কেনেকুৱা হয়। আৰু এইফালে আছে আমাৰ আহিছে কিশোৰ ভাই, এয়া কিশোৰ ভাই। আৰু চাওক এয়া কি ধুনীয়া পৰিৱেশ, কি ধুনীয়াকৈ সজাইছে। আৰু এই এওঁলোকে আছে ফটো উঠি, মানে এহঁতৰ ফটো উঠাৰে মানে ইচ্ছা, আৰু ফটো উঠি মানে ফেচবুক ফালি দিব পুৰা, আপোনালোকে ফেচবুকত চাব পাব এহঁতৰ ফটোবোৰ। আৰু এইফালে চাওক আৰু ইয়াতে জোতা চেণ্ডেলবোৰ খুলি থ'বলৈ ধুনীয়াকৈ ৰেক আছে, নিজৰ নিজৰ জোতা চেণ্ডেলসমূহ আপোনালোকে ভালকৈ ৰাখিবলৈ। ভিতৰত যাওঁ বলক আমি এতিয়া ইফালে দেখিছে বগা ভাই ভিডিঅ' কৰি আছে, এইফালে এয়া খাদ্য দিয়া। আৰু এইটো হৈছে আমাৰ মেইন মন্দিৰ, এয়া মন্দিৰ চাওক আপোনালোকে। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম আৰু সোমোৱা নাই। এয়া চাওক আপোনালোকে টাব ফুলৰ টাব কি ধুনীয়াকৈ সজাইছে, কি ক'ম আৰু এয়া আপোনালোকে নিজে আহিলে গম পাব, আপোনালোকে নিজে আহক, কি ধুনীয়া পৰিৱেশ ইয়াৰে, আপোনালোকে মজা লওক ইয়াত আহি বঢ়িয়া। এয়া কৃষ্ণ মন্দিৰ হয়, এইটো হৰেকৃষ্ণ মন্দিৰ। মানে আমাৰ ওচৰতে যে ইমান ধুনীয়া মন্দিৰ আছে এইটো কথা মই গমেই পোৱা নাছিলোঁ ইমান দিনলৈকে, আজি আহিছোঁ খুব ভাল লাগিছে। এনেকুৱা মন্দিৰ আপোনালোকে হয়তো ওচৰত থাকে বুলি নাভাবে, কিন্তু আপোনালোকে আহক আৰু তাৰপিছত গম পাব কেনেকৈ। ভিতৰত চলি আছে গুৰু বন্দনা চলি আছে ভিতৰত, আৰু সময় নাই আমাৰ লগৰবোৰ অকল পিছত আছে, আমি এতিয়া ভিতৰলৈ যাম। আৰু ইয়াৰ ভিতৰত প্ৰাৰ্থনা চলি আছে, গুৰুৱে কিবা কৈ আছে শ্ৰীকৃষ্ণৰ মানে লীলাৰ বিষয়ে, আমি এয়া মানুহবিলাকে শুনি আছে আৰু আমিও শুনি আছোঁ লগতে। আৰু ইয়াৰ ভিতৰত এইবিলাক গ্ৰন্থমেলাৰ নিচিনা মানে কিতাপৰ দোকান আছে, আৰু ফ্ৰীতে এখন আমাক কিতাপ দিলে বাৰু, কিতাপখন আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিম, কিতাপখন কেতিয়াবা ঘৰত যাই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম কিতাপখনত কি কি লিখা আছে। আৰু এইফালে এয়া মনোহাৰীৰ দোকান, অলংকাৰ পায় ইয়াতে, কিনিব লাগে এনে নিদিয়ে। আৰু এয়া চাওক আপোনালোকে এইফালে প্ৰাৰ্থনা চলি আছে, এয়া কিতাপ। আৰু এয়া দেখিছে ইফালে অগণন ভক্তৰ ভিৰ, আৰু ইফালে চাওক ল'ৰাসকলে কিবা নৃত্য কৰি আছে, প্ৰভু শ্ৰীকৃষ্ণ নৃত্য কৰি আছে সৰুকালৰ, আৰু পূজাৰীসকল
আৰু এতিয়া গাইছ ক'ত চুব কৰি আছো এতিয়া মই লৈ লৈছো এটা তাই দি আছো Thank you. এতিয়া বিনামূলীয়া প্ৰসাদ খাব লওক বিনামূলীয়াকৈ ইয়াত পায়স দিয়ে আৰু আমি এতিয়া পায়স খাব লওক আহক মোৰ লগত আপোনালোকো এয়া দি আছে এতিয়া গাইজ খাবলৈ লৈছোঁ এয়া আৰু ইফালে আছে প্ৰসাদ খাই আছোঁ খাওঁ বলক খাওঁ আৰু আপোনালোকক পুনৰ আৰু এয়া খালোঁ গাইজ বহুত টেষ্টি এনেকুৱা খাই পোৱা নাছিলোঁ প্ৰসাদ জীৱনত আজি লাইফত প্ৰথমবাৰ খাইছোঁ হৰে কৃষ্ণ মন্দিৰৰ প্ৰসাদ ইমান টেষ্টি আৰু আপোনালোকক আহক অহা নাই যদি আৰু কমেণ্ট কৰি ক'ব কেনে লাগিছে ভিডিঅ'টো চাই আৰু গাইজ এতিয়া ভাই আমি যাবলৈ ওলালোঁ টাইম হৈ গ'ল এতিয়া যাবলৈ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোক যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিলৈকে বাই বাই জয় অসম